আমি আহি চোনপিয়া পালোঁ। চোনপিয়াৰ পৰা ৰেইনকোট কিনিছোঁ। ৰেইনকোট এটাৰ দাম 100 টকা আৰু লগতে মোবাইল কভাৰ এটা কিনি আছোঁ। মোবাইল কভাৰৰ দাম 50 টকা। কৰিবনে যোৱা ৰাস্তা বন্ধ হৈ গৈছে। বৰষুণ দিয়াৰ কাৰণে ৰাতিটো বৰষুণ দিলে, বৰষুণ দিয়াৰ কাৰণে যাবলৈ খুব ঝালে মানুহ যাব পৰা নাই। চোনপৰীয়া চকুৰ ৰাস্তাটো বন্ধ হৈ গাড়ী যোৱা ৰাস্তা বন্ধ কণ্ট্ৰল যাবলৈ চোনপিয়াৰ পৰা গোৱালপাৰা যোৱা ৰাস্তাটো বন্ধ। এতিয়া যাবলৈ দিয়া হৈ আছে। অহা কৈছে আপোনালোক বাট চাওক, আপোনালোকে যদি ৰাস্তা ক্লিয়াৰ ৰাস্তা বন্ধ হৈছে, এতিয়া মানে কোনো মানে খোজকাঢ়ি যোৱাৰ প্ৰগ্ৰামটো কৰিছে। চবে খোজকাঢ়ি যাব আছে। আবদ্ধ কৰা হৈছে আমাৰ যাব দিয়া নাই। আমি ওলাইছোঁ এতিয়া গুৰিকোণ যাবলৈ। ৰাতিপুৱা উঠি পেলাই এতিয়া গুৰিকোণ গৈ আছোঁ। এতিয়া ইয়াত পূৰা বৰষুণ দি আছে, আমি এতিয়া বৰষুণৰ মাজতে গৈ আছোঁ। অকণমান আগত গৈ পেলাই গাড়ী পাম, গুৰিকোণ যাম। গুৰিকোণৰ পৰা আপোনাৰ যাম মাধৱ গৈ আছে। চোনপৰীখন চোনপৰী মাতি এৰিম। এতিয়া আমি গুৰিকোণ যাম। গুৰিকোণটোৰ পৰা আমি বাবা তেনেকুৱা গৈ থাকিম। ভিডিঅ' চাই দিব, সম্পূৰ্ণ চাই থাকিব। रास्ता बंद हो बोला है। फोन से निकाल लो। कोई एसबीआर वाला दफ्तर आ गया ये सुन पे लोग कुछ ही होने लगा पाने सब लोग আমি লাঠি কিনি আছোঁ। এতিয়া লাঠি কিনি আছোঁ। আমি লাঠি এটা 40 টকা আছে, 50 টকা আছে। কিনি আছোঁ আমি এতিয়া। বাছ বন্ধ কৰি দিলে পেডেলত যাবলগীয়া হৈছে। এতিয়া আমি পেডেল খোজকাঢ়ি গৈ আছোঁ কৰিবন্তলৈকে। ৰাইজ সকলোৱে পেডেলত গৈ আছে। গুৰিকোণলৈ খোজকাঢ়ি যাব লাগিব এতিয়া। লাঠি লৈ লওঁ। গুৰিকোণটো গৈ আছে। এতিয়া আমি গুৰিকোণ চোনপৰা গুৰিকোণ গৈ আছোঁ, খোজকাঢ়ি গৈ আছোঁ। এতিয়া গাড়ী ফোন কৰি দিছে। এতিয়া আমি লাঠি লৈ লৈছোঁ। ভিৰ হৈ গया। रिक्स पे जाओगे चल जाएगा। भोले बाबा, भोले बाबा, भोले बाबा। बोल बोल, बोल बोल, बोल बोल, बोल बोल, बोल बोल।
बोलबम बोलबम पानी के आई আছে गई আছে সকলো ৰাইজ আহি আছে খোজকাঢ়ি আছে গৈ গণতি গাড়ী নেচলা ভগৱান ৰাস্তাৰ পৰা পাৰ কৰি গ'ল কৈ যোৱা নেচলা ভগৱান আপোনালোকে দেখিছে ন এতিয়া আপোনাৰ গোটেই মানুহবিলাক খোজকাঢ়ি আহি আছে এতিয়া গাড়ী এবাৰ গাড়ী 50 টকা লয় সেই গাড়ী আজি যাব নোৱাৰা কাৰণে মানে চবে পূজা ৰাতিপুৱা 4টা বজাৰ পৰা 8টালৈকে পৰা বন্ধ কৰি দিলে 8টা বজাত তেতিয়া বোলে পেডেল যোৱা মানুহে এতিয়া জানেকৈ মানুহৰ ৰাস্তা খুলি দিয়ে আমি পেডেলে আপুনি সম্পৰ্কৰ পৰা গৈ মানুহ খোজকাঢ়ি গৈ আছোঁ সকলো গাড়ী এখনো মন কৰি গাড়ী যোৱা নাই এতিয়া বসি পেলাই 8টালৈকে এইবাৰ সেইটো আমি নেচলা ভগৱানে বন্ধ হোৱাৰ কাৰণে আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ এতিয়া গৈ গণে যাম গৈ গণে খোজকাঢ়ি গৈ গণে আমি আকৌ যাম কেইদিনমান বাবা ভ্ৰমণলৈ যাম আমি গৌৰীকুণ্ড পালোঁ গৌৰীকুণ্ড ভাবা ধামাল গৈ আছোঁ কেইদিনত গৌৰীকুণ্ডৰ পৰা চিধা যাব লাগিব এই গৌৰীকুণ্ড হোটেলো ল'ব পাৰি এই যে খৰি যোৱা ৰাস্তা বনাই গৈছিলে দি পেলাই খৰি গ'ল এই ৰাস্তা বনাই গ'ল এনেকৈ খৰি আছে ৰাস্তা এনেকৈ খৰি যায় আপোনাৰ বৰষুণ দিলে ৰাস্তা এনেকৈ খৰি যায় আপোনাৰ মানুহ যাব প্ৰব্লেম গাড়ী যাব প্ৰব্লেম বহুত প্ৰব্লেম সমস্যা হৈ যায় এই সমস্যা বাধা পাৰ কৰি আমি আগবাঢ়ি গৈয়ে আছোঁ মানুহ ল'বলৈ JCB আপোনাৰ মানুহ লাগি থাকে কাম কৰিবলৈ আমি গৈ আছোঁ এতিয়া গৌৰীকুণ্ডলৈ গৈ পোৱা পাম আৰু নাই গৌৰীকুণ্ড চনকুবীয়া গৌৰীকুণ্ড 8 কিলোমিটাৰ আছে আমি খোজকাঢ়ি আহি আছোঁ এই আমি গৌৰীকুণ্ডত পালোঁ আমি গাড়ী নোপোৱাৰ কাৰণে চনপিয়াগৰ পৰা গৌৰীকুণ্ড 5 কিলোমিটাৰ ইয়াত গৰম পানী গৌৰীকুণ্ড গৰম পানী আছে গৰম পানী গা ধুই আপোনালোকে যাব পাৰিব আমি উঠিছোঁ কেদাৰনাথলৈ গৰম পানী গা ধুবলৈ ওপৰলৈ গ'লে ভাল লাগে আৰু আপোনাৰ গাটো গৰম গৰম লাগে তেনেকৈ দোকান আছে ঠিক আছে क्या আমি এতিয়া ঘোঁৰা দাম মাৰিছোঁ ঘোঁৰা দাম এটা ঘোঁৰা 3000 2500 2000 হে সেই ছিজন নোহোৱাৰ কাৰণে আপোনাৰ 2000 ঘোঁৰা যায় ছিজনত 3000 তলত ঘোঁৰা নাপায় আৰু জোলনা মানুহ এজন ৱেট লৈ দাম হয় মানুহ হ'লে আপোনাৰ 9000 টকা আৰু 3000 2000 লয় আপোনাৰ হেলি প্লেন আপোনাৰ কেইদিনৰ লগত চলে এটা মানুহৰ 4300 টকা লাগিলে গুৱাহাটী যাব পাৰি আপোনাৰ কেদাৰনাথ বাবা ধামলৈ যাব পাৰিব হেলি প্লেন দাম 4300 টকা এজন মানুহ এই
এক ঘোড়া 2500 বেরিয়েছে। তুমি এটা গুড়া কি 2500 টাকা লাগে কৈছে ভাই সাহেব আমি বহুত কিছু কষ্ট নিদিওঁ আমি খোজকাঢ়ি যাম এতিয়া গুড়া দি উঠি গৈছে জয় শ্ৰী কেদাৰ কিমান পিছত আছে ঝুলনা পানী ঝুলনা পানী এই ঝুলনা পানী উঠি পৰা হ'ল আপোনালোকে যিমান পাৰে বিগে বিগে খোজকাঢ়িব এইখিনি মানে বহুত সমস্যা হয় আপোনাৰ পাহাৰ নিজে কৰি লাগে এনেকৈ লেণ্ডশ্লাইড হৈ সাৱধানে যাব লগা হৈছে আপোনালোকে দেখিছে শিল বাগৰি যায় ৰাস্তা বৰ ভাল হৈ গৈছে এই দোকানৰ বাহিৰত তোমাৰ চাহ খাব পাৰিব ইয়াত আমাৰ মানে ভুজি চাহ খাই আছে ৰাস্তা মাজে মাজে চালি দি থোৱা আছে বৰষুণ দিয়া বেছি দিলে মানুহে ৰুব লগা দিয়ে চাইডে দোকান আছে আপোনাৰ চাহ খাব মানে চাহ খাব পাৰিব মেগী খাব মেগী খাব পাৰিব আপোনাৰ ডাব খাব খোৱা বস্তু ইত্যাদি পায় খোৱা বস্তুৰ দাম কিন্তু আপোনাৰ বহুত গুণে বেছি এটা ডাব 150 টকা আপোনাৰ একাপ চাহৰ দাম 25 টকা 30 টকা জুচ এটা 20 টকা জুচো 20 টকা জুচো আপোনাৰ 10 টকা আপোনাৰ মেগী এটা দাম 10 টকা মেগী 10 টকা মেগীটো 60 টকা পানী বটল 1 লিটাৰ পানীৰ দাম হ'ল আপোনাৰ 100 টকা গৈ আছোঁ উঠি নাপায় পুৰা ভাগৰ লাগি গৈছে আপোনাৰ আহিব মন থাকিলে অলপ ৰানিং কৰি ল'ব অলপ ৰানিং কৰি পেলাই আহিব মানে ঘূৰা বাবা ইয়াত আহিব অহাৰ আগতে আপোনাৰ ঘৰত পুৰা ৰানিং কৰি ল'ব আপোনাৰ এসপ্তাহমান ৰানিং কৰি পেলাই বাবা ইয়ালৈ আহিবলৈ বাবা আমি বাবা তাত গৈ আছোঁ আহিছোঁ ইমান ভাল লাগিছে আপোনালোকৰ বাবা ইয়াত দৰ্শন কৰিব আছোঁ আমি গৈ আছোঁ বাবাতে তেতিয়া আমি যদি 8 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ আৰু আপোনাৰ 14 কিলোমিটাৰ আছে আমি গৈ আছোঁ এতিয়া সেইকাৰণে বাবা আমি ধমক গৈ আছোঁ আমি 8 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ আৰু আছে 14 কিলোমিটাৰ আপোনালোকৰ আহিবলৈ মন থাকিলে আগৰ ঘৰত পূৰা খোজকাঢ়িবলৈ আহিবলৈ উঠোঁতে ভাগৰ লাগি যায় পূৰা আপোনালোকৰ ৰানিং কৰিব লাগিব ৰানিং কৰিলে আপোনালোকে ইয়াত ঘোঁৰা পায় পিঠিত ঝুলনা পায় হেলিপেড পায় হেলিপেডত এজন 2500 টকা লয় আৰু ঘোঁৰাত 3000 পৰা 20000লৈকে 15,000লৈকে আছে ঘোঁৰাৰ দাম আৰু পিঠিত মানুহৰ ৱেট লৈ জোনা ৱেট লৈ দাম হয় 70 কেজিৰ পৰা 70 মানুহটো 9,000 रुपया मैं कह रहा हूँ नंगा करे मैं बजाऊँ अभी भाड़ा दीजिए मैं आज नंगा करके बजाऊँ मैं दोबारा उठे बोलना मैं रात बजाऊँ नंगा करके जैसे पसंद लग रही है ऐसे इनके लग रही गया सूट में बहुत दूर गया पानी नहीं पी घना पी आसे उठी आছোঁ আমি অলপ জিৰালো আহিবা জীয়াবলৈকে চাহকাপ খাবলৈ हाँ दीदी एक चाहिए मैं नहीं खाऊंगा চাহ একাপ দাম 25 টকা আৰু আপুনি পানী যি দিছোঁ 10 টকা পিছত পানী 20 টকা এতিয়া মই অকল মোৰ লগৰ পাৰ্টনাৰ বন্ধুৱে নাখায় এতিয়া মই অকলে খাব লৈছোঁ ইয়াৰ পৰা চাহটো খাই গৈ জীয়াই পেলাই আমি খোজকাঢ়ি আকৌ গৈ থাকিম বাবা টাউনলৈ नहीं पता ऐसा होता है कि कुछ टाइम के लिए बंद हो जाता है दर्द बंद होता है ठीक है फिर दोबारा चालू हो जाता है ठीक है দেখা পাইছে ঝৰ্ণা
সৰু ল'ৰা ছোৱালী এনেকৈ মানে আপুনি স্বৰ্গত অহাৰ নিচিনা লাগি যায় আৰু চলো আগে বলো পইচা জোতা তিতি অৱস্থা বেয়া আপোনালোকে দেখা পাইছে এইয়া ঝৰ্ণা আমি গৈ আছোঁ বাবা ধামলৈ গৈ আছোঁ কেদাৰনাথ বাবা ওচৰত গৈ আছোঁ আমি জয় শম্ভু হৰ হৰ মহাদেৱ আপোনালোকে দেখা পাইছে কেনেকৈ পানী হৰ হৰ মহাদেৱ চলো 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 জয় ভোলে বম ভোলে ভাই কিমান ঠাণ্ডা পানী অ' মা অ' মা राम्रो छ এই জাগা দেখা যে যমুনা পানী কেনেকৈ কৰি তাৰ মাজত পানী ইমান ঠাণ্ডা এইখিনি যোৱাৰ সাৱধানে যাব লাগে নহ'লে সমস্যাৰ মুখত পৰিবলগীয়া হয় ন জয় ভোলে জয় গুৰু শংকৰা দেখিছে কেদাৰনাথৰ দৃশ্য ইমান মনোমোহা দৃশ্য গুৱাহাটীৰ পৰা লক্ষ্য জংচৰ পৰা আপোনাৰ হাইদৰাবাদৰ পৰা চুৰি কৰিছিল গৈবন্দৰ পৰা আমি কেদাৰনাথ বাবা গৈ আছোঁ আজি 3 নম্বৰ দৃশ্য আপোনালোকক দেখাই আছে আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণ চাব বহুতৰ এই ব্যৱস্থা আছে আপুনি যদি খোজ কাঢ়িব নোৱাৰে ঘোঁৰা আছে এনেকৈ 4টা মানুহে দেখা পাইছে লোৱা আছে আপোনাৰ দেখা পাইছে ঝৰ্ণা লৈ গৈছে এটা পিঠিত লোৱা মানুহৰ আপোনাৰ ৱেট ল' হয় ৱেটটো দাম আমি ওচৰ পাইছোঁহি আৰু আপোনাৰ 7,000 টকা আৰু বেছি দূৰ নাই আৰু সৰু লোৱা হ'লে 3,000 2,000 লয় আপোনাৰ দেখিছে কিমান কষ্টকৰ ভৰি ভৰি বিষাই গৈছে আপোনালোকে আহিব মন দেখিলে আপোনাৰ ঘৰত ৰানিং চুইং কৰিবলৈ আহিব এনেকৈ জীয়াই জীয়াই যাব লগা হয় দেখিছে যিমান ওচৰ চাপি আহিছোঁ ইমানেই কুঁৱলী আৰু বৰফে পৰি আছে আৰু 5 কিলোমিটাৰ
দহটাটো ওলাল এতিয়া আপোনাৰ 6টা বাজি গৈছিলে আমি খোজকাঢ়ি আছোঁ এতিয়া কোৱা নাই বাবা আৰু কোৱা নাই এই কেদাৰনাথ গেট আমি আহি পালোঁ এই কেদাৰনাথ বাবা গেট দেখা পাইছে আছোঁ আপোনাৰ দেখিছে কেদাৰনাথ বাবা গেট আমি এতিয়া আমাৰ ৰাতিপুৱা 10:30 বা খোজকাঢ়িছোঁ এতিয়া 7:50 হৈ গ'ল এতিয়া আমি আহি পাইছোঁ বাবা গেটটোৰ মুখত পাইছোঁ আহি আছে কেদাৰনাথ গেট দেখা পাইছোঁ